ৰাইজ এ আমাৰ মহাৰাণী ভৰি যাওক ভৰি উঠে বহা ষ্টাইল তাই চুলি সেইটো সোপা আৰু এটা বস্তু মই আপোনালোকক দেখাম দেই এক মানে এক কম দাঙি বস্তু দিলে নহয় এনেকুৱা ক্লিপ তাই বেছি দামী লাগে আৰু দেখাত ধুনীয়া লাগে দেখা পাইছেনে এটাত 50 টকাকৈ লয় বহুত বেছি দাম লয় কিন্তু এই হাতত নহয় এই হাতত বেছি দিন নাযায় কেইদিন যায় হেষ্ট 2 দিন হয় ৰাইজ হায়েষ্ট তাই তাত এসপ্তাহ যাব আৰু তাৰপিছত নাযায় এনকেনো মই আৰু বস্তু সদায় সদায় আনি দিব পাৰোঁ নে মই ক'ত পইচা পাম মুনো কটান দিবি গছডাল লগাই দিব দিছে টকাৰ গাছ নাই নহয় নুবি আকৌ এডাল ৰুবালি ক'ত পাম পুলি আপোনালোকৰ ঘৰ আছে নেকি টকাৰ গছৰ পুলি এতিয়া ইমান এই ক্লিপৰ দামতে মোৰ মাহত কিমান পইচা খৰচ হয় ঠিক নাই এটাতে 50 টকাকৈ হ'লেই হয়নে নহয় এই মানে পাহাৰী বোলে সেনেকৈ ঘুমাই দে একদম ঘুমাব লাগাকে নহয় বেয়া জ্বৰ ঘুমাই এওপা হৈছে গাইজ আৰু ভিডিঅ' বনাই থাকিলে মানুহবিলাকে গালি পাৰে সেইকাৰণে আজিকালি মই ভিডিঅ' বনাব বাদ দিছোঁ কেতিয়াবা তোমাৰ ভিডিঅ' দিওঁ মই নিজে নোলাওঁৱে ৰীল নবনাওঁৱে আজিকালি মানুহবিলাকে বহুত কথা কয় ইমান কথা কাৰ কথা শুনিম মানুহৰ কথাহে শুনিম নে পঢ়িমহে নে ঘৰৰ কামহে কৰিম নে ঘৰৰ ইনকামহে কৰিম নে মই এটাহে মাথা আৰু বেয়াই হৈ যাব বহুত আৰু কথা নহয় সেইকাৰণে বাদ দিয়া নে নহয়